हेलो एवरीवन नमस्कार स्वागतम जनाइছো মোৰ এনে এটা ভিডিঅ' লৈ আশা কৰো ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় জানে নহয় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব বলতে দিলে আমি ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'টোত আছে মাছ নিদিয়াকৈ এখন সোৱাদ লগা ৰেচিপিটো মানে কি হ'ল নৰসিংহ আৰু ভেদাইলতা বনাইছিলো তাত কোনো মাছ মই ব্যৱহাৰ কৰা নাই আৰু চাই থাকোঁতে দিলে ভিডিঅ'টো ইয়া দেখিছেনে নৰসিংহ ভেদাইলতা মই ধুনীয়াকৈ মিক্সিত পেষ্ট বনাই ল'লোঁ কেৰাহীখন পাতি ল'লোঁ কেৰাহীখনত তেল দিলোঁ অকণমান ক'লা জিৰা দিলোঁ তাত দিলোঁ পিঁয়াজ আৰু মেইন বস্তুটো হ'ল কি জানেনে মই বহুতখিনি নহৰু ইয়াত গোটা গোটাকৈ দি দিছোঁ নহৰুখিনি কোনো ধৰণৰ থেতেলিয়াই লোৱা নাই বা মিক্সিত পিচি লোৱা নাই আৰু ইফালে বইল কৰি থোৱা আলু দি দিলোঁ নহৰু আৰু আলু পৰিমাণ মই সমানে দিছোঁ অলপহে বেছি হয় আৰু এয়া আজি মই বনাম ভেদাইলতা আৰু নৰসিংহৰ অকণমান জোল আৰু ইফালে দি দিলোঁ নিমখ হালধি ৰেড চিলি অকণমান দি পেলাই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি লৈছোঁ আৰু ইফালে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি হোৱাৰ পিছত ধুনীয়াকৈ পেষ্ট কৰি থোৱা এইখিনি নৰসিংহ ভেদাইলতা পেষ্টখিনি ইয়াত দি লৈছোঁ ধুনীয়াকৈ অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম আৰু যে এই যে নহৰুখিনি গোটা গোটাকৈ দিয়া এটা বহুত সুকীয়া টেষ্ট আছে আপোনালোকে এনেকৈ নহৰু ফুটা ফুটাকৈ দিয়ে কেতিয়াবা নৰসিংহ ভেদাইলতাৰ লগত বনাই খাই চাবচোন সঁচাকৈ কৈছোঁ বহুত ধুনীয়া লাগে আৰু মাছ নিদিলেও একেবাৰে মাছতকৈ সোৱাদ লগাহে হয় এনেকৈ ইয়াত দেখিছেনে ধুনীয়াকৈ গোটেইখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল তাতে দিছোঁ অকণমান চেনি দি দিছোঁ আৰু এয়া এনেকৈ অকণমান সময় ফ্ৰাই কৰি লৈ ইয়াত দি দিম মই এতিয়া গৰম পানী গৰম পানীখিনি দিয়া পিছত মই 5 মিনিট বা 10 মিনিট একদম কম ধুনীয়াকৈ উতলিবলৈ দিম আৰু এইখিনি উতলি অলপ ডাঠ হৈ গ্ৰেভি নিচিনা হৈ যাব লাগিব ধুনীয়াকৈ সেইকাৰণে দিছোঁ যে মিক্সিত মাৰিছিলোঁ যদিও অকণমান উতলিলেহে বস্তুটো ডাঠ হ'ব সেইবাবে অকণমান পানী সৰহকৈ দিছোঁ ধুনীয়াকৈ উতলাইছোঁ আৰু ইফালে ল'লোঁ জালুকো অলপ সৰহকৈ লৈছোঁ জালুক দিম এইকেইদিন ধুনীয়াকৈ বতৰটো বৰষুণ দি আছে আৰু বৰষুণৰ বতৰ জালুকৰ টেষ্টটো কিমান ভাল লাগে সেইটো মই আপোনালোকক নকলেও হ'ব আৰু ইফালে দেখিছেনে কিমান ধুনীয়া এটা পজিশ্যনত ৰৈ গ'ল একদম গ্ৰেভি টাইপ হৈ গ'ল আলু আৰু নহৰুৰ সৈতে নৰসিংহ ক'বচোন দেই এনেকৈ আপোনালোকে মাছ নিদিয়াকৈ নৰসিংহ ভেদাইলতাৰ চব্জি বনাই খাইছেনে আৰু যদি নাই খোৱা তেতিয়াহ'লে এই ৰেচিপিটো ট্ৰাই কৰিব আৰু আপোনালোকক সকলোকে বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আজিলৈ আহিছোঁ আকৌ লগ পাম বাই